মই বক্তব্য দিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ যি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক অজিত শৰ্মা, তেখেতে আমাৰ প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কে কিছু দিন দৃষ্টিৰে তেখেত আনিব সকলো অধিকাৰী পূৰ্ণ সমৰ্থন আপোনালোকে সকলোৱে অৱগত যে এন পি এছ আওতাত 2005 চনৰ পৰা অসমত যিসকল শিক্ষক কৰ্মচাৰীয়ে চাকৰিবাস কৰিছে তেওঁলোকক এই আওতাত ৰখা হৈছে। গতিকে সমগ্ৰ দেশতে এই আইন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছিল আৰু চলি আছে, যদিও কিছু ৰাজ্য শেহতীয়াভাৱে ইয়াৰ বিৰুদ্ধে ধৰ্মত গঠন হৈছে আৰু সেই চৰকাৰেও এই পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে যি পুৰণা পেঞ্চন আঁচনি আছিলে বা নিশ্চিত পেঞ্চন আঁচনি তাত আমাৰ কৰ্মচাৰী শিক্ষক কৰ্মচাৰী কি আছিলে যিটো অৱসৰকালীন সুবিধা থাকে। কিন্তু এন পি এছৰ আওতাত থকা মানুহৰ কোনো ধৰণৰ ফিনান্সিয়েল সম্পূৰ্ণৰূপে সম্বন্ধ স্থাপন কৰি আমাৰ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা। শেহতীয়াভাৱে আমাৰ এই এগৰাকী প্ৰশিক্ষক আমাৰ মাজৰ প্ৰতিষ্ঠা অৱসৰ গ্ৰহণ কৰিলে আমি আচৰিত হ'লোঁ যে